খবৰ হে? কলিতানী ভালেই দিয়া খবৰ তোমাৰ? আপোনাৰনো খবৰ কিয় বেয়া হ'ব? দুজনীকে বোৱাৰী পালে আৰু এতিয়া আৰু ভালেই ভাল খবৰ আৰু এতিয়া বহি বহি খোৱাহে জোৰ আৰু আপোনাৰ। কলিতানী কি যে কথাবোৰ কোৱা তুমিও। কিয়নো নকম আকৌ, সঁচাটোহে কৈছোঁ। এই পিছে দুজনীকে বোৱাৰী পালে, একেখন ৰভাতে বিয়া পাতি দিলে। পিছে বোৱাৰীকেইজনী কেনেকুৱা পাইছে? বিয়া হোৱা আজি এদিন হৈছেহে, লাহে লাহে গম পামহে আৰু। তাকে দুজনী একে ঘৰৰে হ'লে কি হ'ব, এজনী আকৌ চহৰতে পঢ়া শুনা কৰা আৰু এজনী গাঁৱতে দেউতাক মাকৰ লগত থকা। এতিয়া এজনী চহৰৰ এজনী গাঁৱৰ বোৱাৰী হ'ল। এতিয়া আৰু দুইজনী কেনেকুৱানো হয় আৰু সময়ৰ লগতহে গম পাম। হয় নেকি? ঠিকে আছে দিয়ক তেতিয়াহ'লে। সেই গাঁৱৰজনীয়ে আপোনাক খুৱাব দিয়ক ভালকৈ। চহৰৰনো কি আৰু, চহৰৰ ছোৱালীবোৰ জানেই নহয় কেনেকুৱা। হয় দিয়া, সৰুৰ পৰা তাই চহৰতে পঢ়া শুনা কৰা ছোৱালী নহয় জানো, ক'তনো কাম বন ইমান জানিব ভালকৈ, ইমান আশা কৰা নাই। সেই ল'ৰাকেইটাই আৰু পচন্দ কৰি অনা আৰু এতিয়া যেনেকুৱাই নহওক চলিবই লাগিব দিয়াচোন। হয় দিয়া, আমাৰ মাকবোৰৰ চবৰে একেই অৱস্থা, বোৱাৰী যেনেকুৱাই নহওক চলিব লাগিবই। পিছে চহৰৰ বোৱাৰীজনী তোমালোকৰ ডাঙৰ ল'ৰাই আনিলে নে সৰু ল'ৰাই আনিলে? চহৰৰ বোৱাৰীজনী সৰুটো বোপাৰ, তাতে চহৰতে সি চাকৰি কৰা নহয় জানো, তাতেই চিনাকি হ'ল। ভালেই হৈছে দিয়ক বৰুৱানী, এতিয়া আৰু ভালে ভালে চলিলেই হ'ল আৰু। মই বাৰু বোৱাৰী হাতেৰে চাহ একাপ খাবলৈ আহিম, এতিয়া গৈ থাকোঁ বাৰু দিয়ক মই। যোৱাই নেকি? যোৱা গৈ থাকা, আহিবা চাহ খাবলৈ আহিবা। ইহঁতবোৰ উঠাই নাই চাগে। চহৰৰজনী বাৰু বাদেই দিছোঁ, গাঁৱৰ বোৱাৰীজনী উঠাই নাই নে এতিয়ালৈ? ক'ত আছ হয় তহঁতি? বোৱাৰী তুমি উঠিলা? মা মই 5টা বজাতেই উঠিলোঁ। উঠি অকণমান খোজ কাঢ়িলোঁ, এক্সাৰচাইজ কৰিলোঁ, পানী খালোঁ, গা পা ধুই এতিয়া আজৰি হৈছোঁ। হয় নেকি? বৰ ভাল কথা দেখোন। মই আকৌ ভাবিছিলোঁ তুমি অকণমান দেৰিকৈ উঠা নেকি। পিছে আমাৰ ডাঙৰ বোৱাৰী ক'ত? ডাঙৰ বোৱাৰী উঠাই নাই নেকি? নাই মা, মোৰ আগৰ পৰাই অভ্যাস। মই গা পা ধুই ফ্ৰেছ হৈ আপোনালোকলৈ চাহো বনাই থৈছোঁ। বা বোৱাৰী, মোৰ ভাগ্যখন বৰ ভাল যেন পাইছোঁ। যোৱা চাহকাপ লৈ আহা, ইয়াতে বহি খাই লওঁ। মই যেনেকুৱা ভাবিছিলোঁ বোৱাৰীজনী মোৰ তেনেকুৱা নহয় আকৌ। চহৰৰ হ'লেও তাই বৰ সংস্কাৰী ছোৱালী। কিন্তু এই গাঁৱৰজনী এতিয়ালৈ উঠিবই হোৱা নাই। ডেইজি, তোমাৰ উঠিবলৈ হোৱা নাই? ইমান দেৰিলৈকে শুই থাকে নেকি? উঠা, মাহঁতি বেয়া বুলি ক'ব আকৌ। উঠা সোনকালে। আহিলে জোকাবলৈ। কিয় ইমান সোনকালে উঠিব লাগে? 9টা বাজিছেহে এতিয়া। চহৰজনী চাগে উঠিবলৈ হোৱা নাই এতিয়া। মই কি সোনকালে উঠি গাঁৱৰ ছোৱালী হ'লো বুলি সোনকালে উঠি কি মই গোটেই ঘৰৰ কাম বনবোৰ কৰিব লাগে নেকি? নোৱাৰোঁ দেই, নুঠো মই, মোক নজোকাবা, শুবলৈ দিয়া মোক। তুমি কি কথা কোৱা? তাইলৈকে উঠিলেই। তাই উঠি মা দেউতাক চাহ পানীও খোৱালে। তুমিহে উঠিবলৈ পৰা নাই এতিয়া। উঠা সোনকালে। বৰ একেবাৰে ভালদৰে লগাইছে। এইবিলাক চাবা দুদিনৰ নাটক। দুদিন পাছত দেখিবা এই 10টা 11টা বজালৈকে শুই থাকিব। মই নুঠো দেই, মই এতিয়া আজি আগলৈকে তেনেকুৱাই থাকিম। তাইহে সলনি হ'ব চাবা। এতিয়া মা দেউতাহঁতক ভালদৰে লগাবলৈ উঠিছে আৰু বৰ কাম কৰি দেখুৱাইছে এতিয়া। মই নুঠো। তুমি যি কৰা কৰা, পাছত আকৌ মোক নক'বা কিন্তু মই একো নক'লোঁ বুলি। মা নাযায় নেকি? আপুনি যে ক'ৰবালৈ লৈ যাম বুলি কৈছিলে, মই ওলাই আহিলোঁ। লৈ যামতো, তোমালোক দুগৰাকীকে ওলাবলৈ কৈছিলোঁ। ডাঙৰ বোৱাৰী ওলাই হোৱাই নাই নেকি? দিয়াচোন দিয়া, মাত লগোৱা। মা, বৌ গম নাপাওঁ নহয়, ওলাই আছে বৌ। ৰ'ব মই মাত দিছোঁ। বৌ, বৌ, হৈছেনে? ওলাই আহক। মা, মই আহিলোঁ, ব'লক। হে ঈশ্বৰ, ডাঙৰ বোৱাৰী, তুমি এইবোৰ কি কাপোৰ পিন্ধি লৈছা? এনেকুৱা কাপোৰ পিন্ধি তুমি মোৰ লগত যাব নোৱাৰা কিন্তু দেই। যোৱা কাপোৰযোৰ সলাই লোৱাগৈ। এনেকুৱা কাপোৰ গাঁৱত শোভা নাপায় নহয়। কিয় মা, মোক এই কাপোৰযোৰ ধুনীয়া লগা নাই নেকি? মোক কোনে ক'ব মই গাঁৱৰ ছোৱালী বুলি? মোক চহৰীয়া ছোৱালীও পাত্তা নাপায়। মই গাঁৱৰ ছোৱালী হ'ব পাৰোঁ, কিন্তু মোৰ সাজ পোছাক ড্ৰেছ সদায় মডাৰ্ণ। আৰু মই এনেকুৱা কাপোৰ পিন্ধিয়ে ভাল পাওঁ। মই এইবোৰ মেখেলা চাদৰ এইবোৰ পিন্ধিব নোৱাৰোঁ দেই। আৰু মই এইবোৰ কাপোৰেই পিন্ধি বেছি ভাল পাওঁ, কমফৰ্টেবল ফিল কৰোঁ মই। বৌ, আপুনি এনেকুৱা গাঁৱৰ ঠাইত এনেকুৱা কাপোৰ পিন্ধি ওলাই যাব পাৰিব জানো? ভাল নেদেখি নহয়। কিয় ভাল নেদেখি? কিয় তোমাতকৈ মোক বেছি চহৰীয়া ক'ব বুলি তোমাৰ কি ভয় লাগিছে নেকি? তোমাৰ ঈৰ্ষা উপজিছে মোৰ প্ৰতি। তোমাৰ ঈৰ্ষা উপজিলেও মই একো কৰিব নোৱাৰোঁ। মই এনেকুৱা ড্ৰেছেই ভাল পাওঁ। ডাঙৰ বোৱাৰী, তুমি মোৰ লগত এনেকুৱা কাপোৰ পিন্ধি ওলাই যাব নোৱাৰা। মোৰ কি গাঁৱত মান সন্মান নাই? মানুহে দেখা পালে কি বুলি ক'ব? আৰু মই কি বুলি তোমাক চিনাকি দিম? এনেকুৱা ড্ৰেছ পিন্ধি তুমি মোৰ লগত ওলাই যাব নোৱাৰা। তেতিয়া আৰু যদি তোমাৰ এনেকুৱা ড্ৰেছ পিন্ধি ওলাই যাবলৈ মন আছে, তেতিয়াহ'লে তোমালোক দুজনীয়ে যোৱা, মই নাযাওঁ, মই ঘৰতেই থাকিম। বৌ, আপুনি মাৰ কাৰণে কাপোৰযোৰ সলাই লওকগৈ, যাওক। গাঁৱত এনেকুৱা ড্ৰেছ পিন্ধিলে শোভা নাপায় নহয়, বৰ বেয়া দেখিব। ডাঙৰ বোৱাৰীক মই এনেকুৱা বুলি ভবা নাছিলোঁ কিন্তু দেই। সৰু বোৱাৰীক দেখিছানে? কিমান ধুনীয়াকৈ মেখেলা চাদৰযোৰ পিন্ধি লৈছে। তুমিও যদি পিন্ধি ল'লাহেঁতেন কিমান শুৱনি দেখিলেহেঁতেন দুইজনীকে। কি পিন্ধি লৈছে এইবিলাক? ঠিক আছে মা, আপোনালোকে গৈ থাকক তেতিয়াহ'লে। এনেকুৱা কাপোৰ পিন্ধিলে যদি আপোনালোকৰ মান সন্মান যায়, তেতিয়াহ'লে মই আপোনালোকৰ লগত নাযাওঁ। আপোনালোক দুয়োগৰাকীয়ে যাওক, মই ঘৰতেই থাকিম। মা, বৌয়ে যদি এইযোৰ কাপোৰকে পিন্ধি ভাল পাইছে, একো নহয় দিয়ক। কিনো আৰু আজিকালি পিন্ধেই আৰু। আপুনি মন বেয়া কৰিব নালাগে দিয়ক, ব'লক।
উফ তহঁতৰ লগতো যে আৰু শান্তি নহ'ব যেন পাইছোঁ ব'ল ব'ল তেতিয়াহ'লে এনেকেই ব'ল আৰু উপায়তো নাই সৌজনী বৰুৱানী নহয়নে ৰ'ব বৰুৱানী দেখোন বা ছোৱালী দুজনীক লৈ ক'লৈ যাবলৈ ওলাইছে এই ইহঁতৰ মামাকৰ ঘৰত খোৱা পাতিছে তাতেই বোলে লৈ যাওঁ দুজনীকে নিমন্ত্ৰণ কৰিছিলে তাকেই ওলাইছোঁ এতিয়া এই দুগৰাকী ন আপোনালোকৰ বোৱাৰী দুজনী বা বৰ ধুনীয়া লাগিছে দেই মই আকৌ সেই সময়ে পোৱা নাছিলোঁ যাবলৈকে পিছে এইগৰাকী চাগে চহৰীয়া আৰু এইগৰাকী আমাৰ গাঁৱলীয়া ছোৱালী ন বৰ ধুনীয়া লাগিছে দেই তোমাক ভণ্টি কাপোৰযোৰত মেখেলা চাদৰযোৰত বৰ খুৱাইছে তোমাক নহয় তই ভুল ধৰিলি আচলতে আমাৰ এইগৰাকী মেখেলা চাদৰ পিন্ধাগৰাকীহে আমাৰ চহৰৰ ছোৱালী চহৰৰ বোৱাৰী চহৰৰ পৰা আহি আমাৰ গাঁৱৰ লগত পূৰা খাপ খাই গৈছে তাই হেনো তেনেকৈ ভাল পায় যে আৰু এইগৰাকী আকৌ আমাৰ গাঁৱৰ পৰা কিন্তু তাই আকৌ সেই মডাৰ্ণ ড্ৰেছবোৰ পিন্ধি ভাল পায় হেনো সেয়াই আৰু হয় নেকি মই ভুল ভাবিলোঁ তেতিয়াহ'লে ভালেই হৈছে দিয়া তোমাৰে কপাল আৰু খুৰী আপুনি যে ক'লে তাইকহে অকল ধুনীয়া বুলি মোক কি ধুনীয়া লগা নাই মই গাঁৱৰ ছোৱালী হ'লেও মই টাউনৰ দৰে থাকি ভাল পাওঁ টাউনৰ দৰে এইবোৰ মডাৰ্ণ ড্ৰেছবোৰ পিন্ধি ভাল পাওঁ আৰু এই আমাৰ দুদিনৰহে এইবিলাক চব নাটক কৰি আছে দুদিন পিছত সেই মোৰ দৰে একেই কাপোৰ পিন্ধিব মই আকৌ এইবোৰ একো নাটক চাটক কৰিব নোৱাৰোঁ দেই মই যেনেকুৱা তেনেকুৱাই দেখুৱাম বৌ তুমি এইবোৰ কি কথা কৈছা মই আকৌ কিয় সলনি হ'ম মই যেনেকুৱা তেনেকুৱাই মই আগলৈ এনেকৈয়ে থাকিম মাজনী তুমি মন বেয়া নকৰিবা দিয়া তোমাক তেনেকৈ মানে একো বেয়াকৈ কোৱাৰ উদ্দেশ্য মোৰ নাছিলে তথাপিও সৰু মুখ ডাঙৰ কথা গাঁৱত এনেকুৱা ড্ৰেছ একেবাৰে বেয়া নেদেখি তুমি তাতে আকৌ বোৱাৰী অকণমান মেখেলা চাদৰযোৰ পিন্ধি আহিলে বেছি ধুনীয়া দেখি বেছি শুৱনি দেখি সেইকাৰণে মই এইক বেছি ধুনীয়া লগা বুলি ক'লোঁ তোমাকো ধুনীয়া লাগিছে দিয়া বৰুৱানী দিয়া যাবা তোমালোক দেই ভাবিছিলোঁ চহৰৰ পৰা অনা ছোৱালীজনীৰ লগত মিলিবই নোৱাৰিম নেকি কেনেকৈ মিলিম কেনেকৈ থাকিম বুলি কিমান যে চিন্তা কৰিছিলোঁ এতিয়া দেখোন তাইহে আমাৰ খবৰ লৈ থাকে সেই চাহ বনাই দিয়া ভাত বনাই দিয়া শুশ্ৰূষা কৰা ঔষধ খালেনে নাই মা ইমান মৰম লগাকৈ সোধে তাই কিবা তাইক দেখিলেই মোৰ কিবা মৰম লাগি যায় চহৰৰ ছোৱালী এনেকুৱা হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ ইফালে আকৌ আমাৰ ডাঙৰ বোৱাৰীজনী গাঁৱৰ নামতহে একেবাৰে গোটেইজনী আৰু গোটেই চহৰৰে আৰু ভাবিছিলোঁ গাঁৱৰজনীৰ পূৰা ভালকৈ খুৱাব আৰু চহৰৰজনীনো আৰু কিনো এতিয়া আকৌ ওলোটাহে হ'ল চহৰৰজনী গাঁৱৰ হৈ থাকিলে গাঁৱৰজনী আকৌ চহৰৰ হৈ থাকিলে বোৱাৰী আহিলে নামঘৰৰ পৰা আমাৰ এই ডাঙৰ বোৱাৰীজনী নগ'লে ন ইমান কোৱাৰ স্বত্তেও নাই মা মই মণিৰ তাইৰ লগতে গ'লোঁ তাই ধুনীয়াকৈ নামঘৰটো মোক দেখুৱাই দিলে ক'ত কি কৰিব লাগে ধুনীয়াকৈ সেৱা এখন আগবঢ়াই থৈ আহিছোঁ বহুত ধুনীয়া লাগিলে আজি একেবাৰে মনটো ইমান শুদ্ধ যেন লাগিছে মই যে প্ৰথমবাৰ নামঘৰলৈ গৈছোঁ মা জানা বৰ ভাল লাগিলে দেই তোমাৰ যে সেইকণ যে উৎসাহকণ আছে নামঘৰলৈ যোৱাৰ শুনি বৰ ভাল লাগিলে মাজে মাজে যাব পাৰিবা নামঘৰলৈ মা এতিয়া আৰু মাজে মাজে গৈয়ে থাকিম আৰু এটা নতুন বস্তু দেখিলোঁ জানে মানে নতুন বস্তু মানে ওচৰৰ পৰা প্ৰথমবাৰ দেখিলোঁ আৰু ৰোৱনীবোৰে কিমান ধুনীয়াকৈ যে শাৰী শাৰীকৈ কঠীয়া ৰুই গৈ আছিলে মোৰো ৰোৱনীবোৰক দেখি এনেকুৱা লাগিলে যেন ময়ো তেওঁলোকৰ লগতে কঠীয়া ৰুমগৈ বুলি হয় নেকি কেতিয়াবালৈ লৈ যাম দিয়া তোমালোকক আমাৰ সেই মামাহঁতৰ ঘৰৰ পথাৰখন আছে নহয় তাতে এদিন তোমাক লৈ যাম দিয়া ধুনীয়াকৈ দেখুৱাই লৈ আহিমগৈ মই অতদিনে বহুত ভুল কাম কৰি আহিলোঁ মই মা দেউতাহঁতৰ সন্মানৰ কথা নাভাবিলোঁ মই নিজকে মডাৰ্ণ দেখুৱাবলৈ গৈ সকলোৰে আগত বেয়া হৈ পৰিলোঁ গুণগুণ আজি এবছৰেই হ'ল কিন্তু সলনি নহ'ল মই ভাবিছিলোঁ গুণগুণ চহৰৰ পৰা পঢ়ি অহা ছোৱালী ভাবিছিলোঁ মোক তাই গাঁৱলীয়া বুলি হাঁহিব মোক নেমাতিব মোক বেয়া ব্যৱহাৰ কৰিব বুলি ভাবিছিলোঁ কিন্তু আচলতে তাই তেনেকুৱা নহয় আচলতে মই তাইৰ লগত বহুত বেয়া কৰিছোঁ মই তাইক বহুত বেছি অপমান কৰিছোঁ মই ক্ষমা খুজিব লাগিব মোৰ মা দেউতাহঁতক ক্ষমা খুজিব লাগিব আজিয়ে ক্ষমা খুজিব লাগিব সেইকাৰণে মই আজি মেখেলা চাদৰযোৰ পিন্ধি লৈছোঁ সেই ভগৱান যাতে মোক মা দেউতাহঁতে ক্ষমা কৰি দিয়ে মোক আৰু এটা সুযোগ দিয়ক মা আজি মই আপোনালোকৰ আগত ক্ষমা খুজিবলৈ আহিছোঁ আপোনালোকে মোক নিজৰ ছোৱালী বুলি ভাবি ক্ষমা কৰি দিব মই আজি 1-1.5 বছৰে মই আপোনালোকক বহুত অসন্মান কৰিছোঁ আপোনালোকৰ সন্মানৰ কথা মই ভবাই নাছিলোঁ মই বহুত ভুল কৰিলোঁ মই গুণগুণৰ লগত ফেৰ মাৰিবলৈ নিজকে মডাৰ্ণ দেখুৱাইছিলোঁ তাই চহৰৰ পৰা আহি হয়তো মোক নামাতিব বুলি মই ভয় খাইছিলোঁ মোৰ ওপৰত হাঁহিব বুলি মই ভয় খাইছিলোঁ সেইকাৰণে মই এইবোৰ কৰিলোঁ আপোনালোকে মোক ক্ষমা কৰি দিয়ক মা মোক ভাল হ'বলৈ সুযোগ দিয়ক গুণগুণ তুমিও মোক ক্ষমা কৰি দিবা আজি 1-1.5 বছৰে তোমাকো মই বহুত আমনি কৰিছোঁ বহুত বেছি বেয়া ব্যৱহাৰ কৰিছোঁ তোমাক অপমান কৰিছোঁ তুমি মোক নিজৰ ডাঙৰ বা বুলি ভাবি ক্ষমা কৰি দিব পাৰিবানে গুণগুণ
বৌ, আপুনি মোক ক্ষমা খুজি মোক লাজ নিদিব। আপুনি মোতকৈ ডাঙৰ, আপোনাক মই সন্মান কৰোঁ। আৰু আপুনি যে নিজৰ ভুলবোৰ স্বীকাৰ কৰিছে, তাতকৈ আৰু মাহঁতক কি সুখ লাগে। মাহঁতে আপোনাক নিশ্চয়কৈ ক্ষমা কৰি দিব। আগতে আপোনাকতো বহুত মৰম কৰিছিলে, আগৰ পৰাই আপোনাক বহুত মৰম কৰে, বোৱাৰী বুলি ভাবে। কিন্তু এতিয়াৰ পৰা নিজৰ ছোৱালী বুলি মৰম কৰিব আপোনাক। বোৱাৰী, আজি যে তুমি তোমাৰ নিজৰ ভুলবোৰ উপলব্ধি কৰিছা, ক্ষমা বিচাৰিছা আমাৰ ওচৰত, আমি কিয় তোমাক ক্ষমা নিদিম, কিয় ক্ষমা নকৰিম? তুমি আমাৰ ছোৱালীৰ দৰে, তোমাক আগৰ পৰাই বহুত মৰম কৰোঁ, বহুত ভাল পাওঁ। তোমাক বহুত বুজাইছিলোঁ, তেতিয়াই বহুত বুজাইছিলোঁ, কিন্তু তুমি তেতিয়া বুজি নাপালা। যি নহওক, আজি তুমি বুজি পাইছা, আজি তুমি উপলব্ধি কৰিছা তোমাৰ ভুলবোৰ। তাতকৈ বেছি আৰু সুখ মই কেতিয়াও পোৱা নাই। আৰু মই মোৰ ঘৰখন সদায় ভাল হোৱাটোৱে বিচাৰোঁ, মোৰ ল'ৰাজন সুখী থকাটো বিচাৰোঁ, আমাৰ ঘৰৰ প্ৰত্যেকজন সদস্য সুখী থকাটো বিচাৰোঁ। বোৱাৰী, আমি তোমাৰ লগত আছোঁ। তুমি যি ভুল কৰিলা সেইবোৰ বাদ দিয়া আৰু তোমাৰ যদি কিবা ক'বলৈ আছে বা তুমি কিবা কথাত আমাক বেয়া পোৱা, তুমি একো সন্তোষ নকৰাকৈ আমাক জনাবা। নিজৰ ছোৱালীৰ দৰে তোমাক মৰম কৰোঁ আৰু আগলৈও কৰি যাম, আৰু এই ঘৰখন আমি সদায় ভাল হোৱাটোৱেই বিচাৰোঁ। ধন্যবাদ মা দেউতা, আৰু গুণগুণ তোমাকো বহুত বেছি ধন্যবাদ। তুমি যে মোক নিজৰ বা বুলি ভাবি ক্ষমা কৰি দিছা, তুমি যে মোৰ বিষয়ে ইমান ভাল চিন্তা কৰা, মই কেতিয়াও ভবাই নাছিলোঁ। বহুত বেছি ধন্যবাদ। আৰু মই আজিৰ পৰা কেতিয়াও আৰু সেই মডাৰ্ণ কাপোৰবোৰ পিন্ধি নিজকে মডাৰ্ণ দেখুৱাবলৈ নাযাওঁ। হ'ব, বাদ দিয়া এইবোৰ এতিয়া। ডাঙৰ বোৱাৰী আৰু সৰু বোৱাৰী দুয়োগৰাকী মিলি যোৱা, ধুনীয়াকৈ চাহ একাপ বনোৱাগৈ আৰু চাহৰ লগত কিবা এটা খাব পৰাকৈ বনোৱাগৈ। যোৱা। হ'ব মা, আমি দুজনীয়ে গৈ বনাই লৈ আনোগৈ, আপোনালোকে বহক। আজিহে ৰক্ষা পাইছোঁ, আজি যে কিবা মনটো পাতল লাগিছে। বোৱাৰীজনী যে বুজি যে পালে, নিজৰ ভুলবোৰ যে বুজি পালে আৰু শুধৰাবলৈ যে ইমান চেষ্টা কৰিছে, বহুত বেছি মনটো ভাল লাগিছে আজি। এনেকৈ যাতে ঘৰখন সদায় ভালেই চলি থাকে।